এক ছেকেণ্ড বাবাজী, মই এতিয়াহে কথা এটা মন কৰিছোঁ। এই গাঁওবুঢ়া দেখি এই ৰাজ্যক আৰু আপোনালোকক এই কথা কোৱা যোগ্য মই নহয়। কেনেকে হ'ল বাৰু? কেনেকে হ'ল মানে মই নিজে গম পোৱা নাছিলো কথাটো কেনেকে হ'ল। এতিয়ালৈকে বোলে মানুহটো মৰিলা বুলি কৈ আছিলে। তাৰপিছত যেতিয়া পুলিচটো আহিলে, পুলিচে দেখোন মানুহটোক জীয়াই আছে বুলি ক'লে। কি যে হৈছে মই ধৰি পোৱা নাই দেই। কাটি দিয়ক বাবাজী আহিছে, বাবাজী। বাবা, আপুনি আহিলে? মই কৈছিলো আপোনাকে মাতি নিবলে। এইবোৰ কাম আমাৰ দ্বাৰা নহ'ব, আপুনিহে ঠিক কৰিব পাৰিব। কৈছে তেওঁলোকে তোমাৰ কথা, যেন তুমিয়ে মোক মাতি আনিব দিছা। এতিয়া পিছে মোক সেই দেহটো দেখাই দিয়াচোন, ক'তনো আছে। আহক মই দেখাই দিম ক'তনো আছে। ল'ৰা, তই মোক ভুল নুবুজিবি, তই মৰিলি বুলি ভাবিছিলো। আঁতৰি দিয়কচোন আপোনালোকে। এয়া চাওক বাবাজী, কিনো হৈছে? নাই, এয়াতো অসম্ভৱ কথা। এয়া আমাৰ পৃথিৱীত কেনেকে এডজাষ্ট কৰি আছে? এয়াতো বহুত অসম্ভৱ হৈ গৈছে। মই ভাবিব পৰা নাই দেই একো। বাবাজী, কিনো হৈছে? আপুনি নকয় কিয়? ইয়াক বাহিৰৰ এলিয়েনে পুৰা কব্জা কৰি লৈছে, আৰু ইয়াক মই কিদৰে ভাল কৰিব লাগে সেয়া ঔষধ মোৰ ওচৰত নাই। আৰু এতিয়া এই ঔষধবোৰ আমি বহুত দূৰৰ পৰা আনিব লাগিব। তেন্তে কওক বাবাজী, এই ঔষধবোৰ ক'ত আছে আৰু মই কেনেকৈ আনিব পাৰিম? এয়া কাম তুমি মাত্ৰ অকলে কৰিব নোৱাৰিবা। এয়া তোমাৰ লগতে আৰু দুজনমান ব্যক্তি লাগিব। এক ছেকেণ্ড বাবাজী, মই এতিয়াহে কথা এটা মন কৰিছোঁ। এই ল'ৰাটোতো মই যাওঁতে সৰু আছিল, কিন্তু এতিয়া যে ইমান ডাঙৰ হৈ গ'ল, কাৰণটো কি? হয়, তোমালোকক মই আৰু এটা কথা ক'বলগীয়া আছে। এই ল'ৰাটো যিটো বেমাৰে আক্ৰান্ত কৰিছে আৰু যিটো ছায়া পৰিছে, সি এই পৃথিৱীত জীয়াই থকা নথকা একেই কথা। সেইবাবে সি পুৰা মৰি আছে, মানে মৰা নিচিনা হৈ আছে। আৰু সি কমেও 1 ঘণ্টাৰ মূৰে 5 মিটাৰকৈ ডাঙৰ হৈ গৈ থাকিব। আৰু সি ইমানেই ডাঙৰ হ'ব যেন সি ফুটি এবাৰ নিজেই ধ্বংস হৈ যাব। আৰু সি ধ্বংস নোহোৱাৰ আগতে আমি সেই ঔষধটো আনি মেলি তেওঁক খুৱাব লাগিব, তেতিয়াহে সি বাচিব পাৰিব। নহ'লে আৰু মই একো কৰিব নোৱাৰিম। এতিয়া তোমালোকৰ কথা, আৰু সেই ৰাস্তাটো যাবলৈ তোমালোকে বহু কষ্ট কৰিব লাগিব। সেইবাবে তুমি অকলে যাব নোৱাৰিবা, তোমাৰ লগত আৰু কেইজনমান ব্যক্তি যাব লাগিব। ছাৰ, আপুনি বলক নহ'লে আমাৰ লগত। নাই, মই যাব নোৱাৰিম। কোৱা শুনাহে নেকি? বহুত সাঁতৰা আছে, আৰু তাৰ লগতে মোক আকৌ গোটেই থানাৰ দায়িত্ব আছে। মই যাব নোৱাৰিম, আৰু মোৰ বেলেগ কেষ্টা আছে। তুমি বেলেগৰ লগ ধৰা। পেটুৱাদা, আপুনি যাব নেকি? মানে তাতে বহুত দেৰি হৈ যাব নহয়, আৰু লগতে মোৰ ল'ৰাটো অকলে ইয়াত থাকিব। মোৰ বহুত চিন্তা হৈ যাব। সেইটো কাৰণে মই যাব নোৱাৰিম। তুমি বেলেগ এটাই লগ ধৰা। এতিয়া সেইটো তোমালোকৰ ওপৰত, আৰু তোমালোকে কি ডিচিশ্যন লোৱা। মই যাওঁ, আৰু মোৰ ইমানতে কাম শেষ। তোমালোকক জনাবলৈ আছিল, জনালো। এতিয়া তোমালোকে যি কৰা, মই যাওঁ। আপোনালোক যদি কোনো নাযায় তেনেহ'লে হ'ব কেনেকৈ? নাই, মই ইমান বুঢ়া মানুহ, মই যাব নোৱাৰিম দেই। বেলেগ লগ ধৰা। মোৰ ল'ৰাটো দেখোন লাহে লাহে ডাঙৰ হৈ গৈ আছে। আপোনালোকে কিবা এটা কৰক। গাঁওবুঢ়া দেখি এই ৰাজ্যক আৰু আপোনালোকক এই কথা কোৱা যোগ্য মই নহয়। কিন্তু আজি গাঁৱৰ মানুহৰ স্বভাৱ আৰু নিজৰ চিন্তা দেখি মই সঁচাকৈ লজ্জিত হৈ পৰিছোঁ। এই গাঁওখনৰ এজন নাগৰিক বুলি ক'ব লাগিব। এই গাঁওখনৰ মানুহবোৰে আজি এজন দুখীয়া ল'ৰাই ৰাস্তাতে পৰি আছে সহায় বিচাৰি, কিন্তু কোনেও আগবাঢ়ি যাবলৈ বিচৰা নাই। কিয়? তোৰ কথাটো পিছে মিছা নহয়। এতিয়া যে তেওঁলোকৰ ল'ৰা যদি কিবা এটা হোৱাহেঁতেন, আমাৰ গাঁৱৰ মানুহজনো আগবাঢ়ি নগ'লহেঁতেন। সেইবাবে গাঁৱৰ ৰাইজসকল আপোনালোকক ক'ব বিচাৰিছোঁ যেন ইয়াৰ লগত আপোনালোকে সহযোগ কৰক, আৰু সেই ঔষধটো বিচাৰিবলৈ চেষ্টা কৰক। ঠিক আছে, মই যাম তেওঁৰ লগতে। মই যাম লগতে, ময়ো আছো আপোনাৰ লগতে। ময়ো যাম দেই, দেউতাই গেম জানো মই যাম আমাৰ ভাইৰ লগতে। অ'কে ভাই, ময়ো যাম তোমাৰ লগত। আৰে চব গ'লে কি মই অকলে থাকিম নেকি? মই যাম তহঁতৰ লগতে। এতিয়া যদিহে মোৰ ল'ৰাটো যাম বুলি কৈছে, মইনো তাক কেনেকৈ অকলে পঠিয়াম? সেইবাবে ময়ো যাম। তাৰ লগতে মোৰো এটা চৰ্ত আছে, মই ইয়াৰ লগত একে লগ হৈ নাযাওঁ। আমি সকলোৱে বেলেগ হৈ যাম। মানে মোৰ পাৰ্টিকেইটা মই যাম, আৰু লগতে তাৰ লগত কোন চাই যাব। আৰু সেই কাম কৰিলেহে আমি কোন শক্তিশালী সেয়া গম পাব। আৰে বোপা, তই এইবিলাক কি কথা কৈছে বাৰু? তই জানো অকলে যাব পাৰিবি? এইবিলাক ৰাস্তা বহুত সাঁতৰা আছে, আৰু ইয়াক তই অকলে যোৱাটো কোনো পধ্যে সহজ নহয়, আৰু কোনো পধ্যে সুৰক্ষিত নহয়। সেইবাবে তহঁতি সকলোৱে একেলগ হৈ যা।
নালাগে প্ৰতিটো কামতে ইয়ে আগবাঢ়ি গৈ পিনে গোটেই ক্ৰেডিটটো ইয়ে লয় সেইবাবে আমি একেলগে নাযাওঁ এবাৰ এক্সট্ৰাকে যাম আৰু কোনে কিমান শক্তিশালী তাক প্ৰমাণ কৰি দেখুৱাম আৰে মই তোমাৰ লগত আছো আৰে ভাই ময়ো আছো ময়ো নথকা নহয় মই নাই দেই মই নাযাওঁ তহঁতৰ লগত ঠিক আছে তোৰ যদি ইচ্ছা হয় মই নাই দেই মই নাযাওঁ তহঁতৰ লগত ঠিক আছে তোৰ যদি ইচ্ছা তেনেহ'লে মই মান্তি হৈ লৈছোঁ আৰু তাৰ লগতে তোক যদি কেতিয়াবা সহায় লাগে আমাক কবি আমি তোক সহায় কৰিবলৈ সাজু আছোঁ মোক সহায় লাগিব ইয়াক কেতিয়া ভাবিয়েই নলবি মইহে তোক সহায় কৰিম ঠিক আছে এতিয়া কোনো ইয়াত কাজিয়া কৰি থাকি লাভ নাই এতিয়া ব'লক পূজাৰীজনৰ ওচৰলৈ আৰু পূজাৰীজনৰ ওচৰলৈ আমি সকলোবোৰ চাম বুলি তেওঁ কওঁগৈ আৰু তেওঁ জলজলীয়াকৈ আমাৰ মেপখন দি দিব আৰু আমি কালিলৈ ৰাতিপুৱাই ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব লাগিব ঠিকেই এই ব'লক যাওঁ আমি তেনেহ'লে ৰাইজ আজিলৈ ভিডিঅ'বোৰ ইমানেই যে চাই ভাল পাই লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব এই চেনেলটো আৰু লগতে আপোনালোকে এই খণ্ডবিলাক চাই ভাল পাইছে নাই এটা কমেণ্ট কৰি জনাব আৰু যদিহে ভাল পোৱা নাই তেনেহ'লে আমাক এটা কমেণ্ট কৰি জনাব আৰু যদিহে বেয়া পাইছে তেনে এটা কমেণ্ট কৰি জনাব আমি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ নবনাওঁ সেইবাবে আপোনালোকে পূৰা জলদি কমেণ্ট কৰক আৰু এই ভিডিঅ' ভালকৈ লাইক কৰিব আৰু যদিহে আপোনালোকে কমেণ্ট কৰিব নোৱাৰে তেনেহ'লে লগ দিয়ক